আজি আমি ওলাইছোঁ দীপকৰ ঘৰত এখন হাল ফিটিং কৰি দিব লাগে হেনো তেওঁলোকৰ আমাৰ শুৱালকুছি ডিজাইনটোত আপোনাৰ বেংগুলি ফিটিং কৰিব লাগে। আমি এতিয়া তালৈ ওলাই আহিছোঁ আৰু বৰ্তমান আমি আহি মাছৰ চালি পাওঁ এতিয়া তেওঁলোকৰ দুদিনমানৰ আগতে আমি অলপ কৰি থৈ আছিলে এইবিলাক দুদিনমানৰ আগতে কৰিছিলোঁ মাজত অকণমান ৰেষ্ট ল'লোঁ। আজি কমপ্লিট কৰিম বুলি আহিছিলোঁ কিন্তু কৰিব পৰা নাই ঠিক নাই কেলৈ মানে ইয়াত বহুতখিনি বান্ধিবলৈ আছে ৰাতি হৈ গ'লগৈ কমপ্লিট হোৱা নাই। দীপকৰ মানুহে লাজ কৰিছে তাই এইপিনে দীপকে এজন দীপক আৰু এইপিনে আমাৰ মিণ্টু ছাৰে বান্ধি আছে মই ভিডিঅ' কৰাত ব্যস্ত। আজিতো কমপ্লিট নহয় বেংগুলিখন ফিটিং কৰোঁতে আমি 4-5 দিন সময় ল'লোঁ কেলৈ মানে তলৰ অলপ ৰিং গুঠিব লাগে তাৰপিছত আকৌ ওপৰত বান্ধিব লাগে গতিকে আজি ভিডিঅ'টো ইমানতে আৰু দুদিনমান লাগিব।